যেটো নেকি সৰু পোৱালি যেটো স্পঞ্জ বুলি কয় এই স্পঞ্জটো আমাৰ ধৰ্মেশ্বৰ ৰাভাৰ পৰা মই লৈ যাম এবাৰ প্ৰায় তেওঁলোকৰ হিচাপ মতে বাতিৰ পৰা লৈ যাওঁ সেইটো প্ৰায় 60 লাখ মই লৈ গৈছো ঠিক আছে এটো এতিয়া পুখুৰীত মেলি দিছো মই বৰ্তমান কিমান ডাঙৰ পুখুৰীত 60 লাখটো মেলিছে এনে ধৰ মাটিকালীন এনে 25 বিঘা হয় মাটিকালীন এনে 25 বিঘা এই 60 লাখটো আপুনি কিমান ডাঙৰ পুখুৰীত মেলিছে এটা 10 বিঘাত দিছো আৰু এটা 10 বিঘাত দিছো আৰু এটা 5 বিঘাত দিছো মানে 25 বিঘা হয় হয় মিলাই দিছে কিন্তু মাটিকালীন কি বুলি কয় ওয়াটাৰ এৰিয়া অলপ কম হ'ব হয় মানে মাটিটো ইমান পানী কম হ'ব বুজিছো কি কৰে তাৰ পিছত আপুনি তাৰ পিছত এই যেটো নেকি আমাৰ সিজন আহে বহাগ জেঠ মাহ আহে তেতিয়া আমি বিক্ৰী কৰো এটো নাই নাই মই বুজিছো আপুনি ধৰক জুলাই আগষ্টত লৈ যায় লৈ গৈ পিছৰ বছৰ আপুনি এপ্ৰিল মাহত বিক্ৰী কৰো এই পুনাখিনিকটো কিবা খাব দিব লাগিব নিশ্চয় নিশ্চয় এটো আমি খাব দিয়ে বা চুন আদি দিব লগা হয় নেকি কি কৰে আপুনি এটো ফাৰ্ষ্টতে আমি তাৰ মানে ফাৰ্ষ্ট পুখুৰীটো প্ৰস্তুত কৰি লওঁ চুন বিলাক ছিটিৱাই দিওঁ তাৰ পিছত পানী নতুনকৈ মানে জাল তাল দি পেলাই ভালকৈ ভৰাওঁ পানীটো ছিকি পেলাই তাৰ পিছত পোৱালিটো এৰি দিওঁ তাৰ পিছত এই পৰ্যায়ক্ৰমে যেটো নেকি মানে স্পন ফিট বুলি কয় স্পন ফিট যেটো কিনিব পায় সেইটো আমি লাহে লাহেকৈ দি থাকোঁ আকৌ আমাৰ ভেৰগাঁৱত দোকান আছে প্ৰসন্ন ৰাভাৰ পৰা আকৌ গোটেই ডিৰেকশ্যন আমাৰ এই ধৰ্মেশ্বৰ ৰাভাই দিয়ে হয় হয় তাৰমানে প্ৰসন্ন ৰাভাৰ দোকানখনত এই সকলোখিনি সামগ্ৰী পায় আৰু ধৰ্মেশ্বৰ ৰাভাই আপোনাক কাৰিকৰীভাৱে দিহা দিয়ে তেনেকে কৰি বহাগ মাহত যেতিয়া আপুনি পুনাখিনি বিক্ৰী কৰে তেতিয়া আপুনি কিমান মান লাভ পায় আমি যিমানখিনি দিওঁ তাৰে ধৰ 2 অংশ বেছিকে আমি পাওঁ নাই মানে মই এইটো কথা জানিব বিচাৰিছো ধৰক এই যে আপুনি 60 লাখ পুনা দিলে তাৰে কিমান মান থাকিব আপোনাৰ এইটো ধৰ আমি এবাৰ 2,60,000 পাইছো আমি এটা গুট কিমানত বিক্ৰী কৰে আপুনি গুট হিচাপে নিদিও আমি কেজি হিচাপে হয় আপুনি মানে কিমান টকা খৰচ কৰি কিমান লাভ পালে প্ৰায় ধৰক 1,20,000 মান যায় খৰচ হয় আৰু লাভ আৰু 1,40,000 মান হয় গতিকে প্ৰায় 100% লাভ নিশ্চয় এই কামটো যে আপুনি কৰিছে ধৰ্মেশ্বৰ ৰাভাই আপোনাক দিহা দিছে এই কামটো আৰু বেলেগ মানুহে কৰিছে নে ওচৰ পাজৰে অলপ কৰিছে আমাক চাইছে আমাৰ পৰাও বিধান লৈ গৈছে তেওঁলোকেও মিলি দিছে পুখুৰীত আপুনি কি পোনা ৰাখি কি প্ৰজাতি এনে ৰৌ মিৰ্গা ভকুৱা বাহু এই চাৰিটাই আৰু ধৰ্মেশ্বৰ ৰাভাৰ পোনাৰ গুণগত মানটো কেনেকুৱা নিশ্চয় ভাল যিসকলে আপোনাৰ পৰা পোনা লৈ মাছ পালন কৰে তেওঁলোকে কি মতামত ভালে কৈছে আজি তাৰিখত লাগে একদম ভালে বুলি কৈছে আপুনি যিহেতু এই কামটো কৰি যথেষ্ট লাভৱান হৈছে আপুনি মানে আৰু সম্প্ৰসাৰণৰ কাৰণে চেষ্টা নিশ্চয় দিহাখিনি আচলতে খুৰাজনৰ যোগেদি ধৰ্মেশ্বৰ ৰাভা তেওঁ যিহেতু মই কৈছোৱে তেওঁ মোক খুৰা গতিকে তেখেত মোৰ অতি নিকট ওচৰত ঘৰখন গতিকে তেখেতৰ পৰাই মই গোটেই পৰামৰ্শখিনি লৈ যে কেনেকুৱা ধৰণৰ পুখুৰীটো খান্দিলে পানী কালি কিমান থাকিব লাগিব আৰু তাত আৰম্ভণিত কি প্ৰয়োগ কৰিব লাগিব এই গোটেই কথাখিনি তেখেতৰ লগত আলোচনা কৰি আৰু সেইভাৱে মই কামখিনি আৰম্ভ কৰিলোঁ যাৰ ফলত নেকি আজি ধৰক বিজ্ঞানসন্মতভাৱে যিখিনি পাৰোঁ সেইখিনি কৰি আচলতে মই ধৰ তেখেতৰ পৰা দিহা পৰামৰ্শ লৈয়ে বৰ্তমানলৈকে আগবাঢ়ি আছোঁ আপুনি ক'ব খোজে যে মীন পালনৰ জৰিয়তে এটা পৰিয়াল সচ্ছলভাৱে চলিব হয় পাৰি আৰু মীন পালনৰ কামখিনি বৰ টান কাম নহয় আপুনি মীন পালনৰ আগতে কি কাম কৰিছে মই আগত বুলি নহয় বৰ্তমানলৈকে মই এটা চৰকাৰী চাকৰি শিক্ষকতা আছোঁ আৰু এইটো আপুনি উপৰঞ্চি হিচাপে আপুনি ক'ব খোজে যে মীন পালনটো বৰ্তমান সময়ত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা উত্তম পেছা আৰু ভৱিষ্যতে আপুনি আকৌ সম্প্ৰসাৰণৰ কাৰণেও চিন্তা কৰিছোঁ এই মীন পালনৰ কাৰণে পুখুৰীৰ মাটিকালি হৈছে 14 বিঘামান মাটি আৰু সেই 14 বিঘা মাটিটোৰ মুঠ পুখুৰীৰ পৰিমাণ হৈছে 9টামান পুখুৰী সৰু ডাঙৰকৈ কিছুমান পুখুৰী 2 বিঘা কিছুমান পুখুৰী 1.5 বিঘা এনেকৈ আৰু এয়া আজি প্ৰায় 8-9 বছৰ ধৰি মই আৰম্ভ কৰিছোঁ আৰু এওঁ মোৰ ধৰ্মেশ্বৰ ৰাভাত নিজা খুৰা হয় আৰু সেই হিচাপে পুখুৰী আৰম্ভ কৰি এই আৰম্ভণিত যদিও মই পুখুৰীত মাছ পালন কৰি পেলাই খুব এটা লাভৱান হোৱা নাছিলোঁ কিন্তু বৰ্তমান মই যথেষ্ট এটা লাভৱান হৈছোঁ বিশেষকৈ এই বছৰ মই ৰূপচন্দা মাছ বিশেষভাৱে মই এৰা দিছোঁ যাৰ যোগেদি এতিয়াতো ধৰক মই 2 মাহৰ ভিতৰত ৰূপচন্দা মাছ আধা কিলোৰ ওপৰত 800-900 গ্ৰাম কৰি পেলাইছোঁ যাৰ যোগেদি মই বৰ্তমানলৈকে এই যোৱা বহাগত এৰি দিয়া মাছ বৰ্তমানলৈকে বিক্ৰী কৰি মোটামুটি মই 4 লাখ টকা পাইছোঁ আৰু প্ৰায় 25 কুইণ্টেল মাছ মই ইতিমধ্যে বিক্ৰী কৰিলোঁ আৰু বাকী আৰু ছেকেণ্ড ফেজত মই মোটামুটি আৰু 50 কুইণ্টেল মাছ বিক্ৰী কৰিম বুলি মই এটা টাৰ্গেট লৈছোঁ